নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ প্ৰাথমিক পৰ্যায়ত পাঠদান বন্ধ কৰাৰ পিছতেই স্নাতকৰ পৰ্যায়ৰ ছাত্ৰই উত্থাপন কৰিছে প্ৰশ্ন কিয়নো 20 জানুৱাৰীত আহিব কোভিডৰ তৃতীয়টো ঢৌ অতিকৈ দ্ৰুত গতিত এই কথা ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে আমি যদি জীয়াই থাকো পিছলৈও শিক্ষা ল'ব পাৰিম এই বুলি মন্তব্য কৰিছে মুকছিদুল ইছলামে তেওঁ শিক্ষাৰক অৱহেলা কৰিছে নেকি এই খণ্ডত আমি আপোনালোকক জনাই আছো যে জীয়াই থকা আৰু মৰাৰ প্ৰশ্ন উত্থাপন কৰিছে মুকছিদুল ইছলামে এই মুহূৰ্তত আগবঢ়াইছোঁ মুকছিদুলৰ মন্তব্য আদ ধৰিছে জামিৰুল ইছলামে নমস্কাৰ এনেকুৱা টপিকটো এনেকুৱা ধৰণৰ ধৰক কৰোনা আৰু অমিক্ৰন চলি আছে প্ৰায় গুৱাহাটী মহানগৰীৰ প্ৰায়বিলাক প্ৰাথমিকৰ পৰা মাধ্যমিকলৈ স্কুলবিলাক বন্ধ কৰি দিছে এতিয়া আপুনি পঢ়া মহাবিদ্যালয়খন বা অন্যান্য অসমৰ মহাবিদ্যালয়বিলাক আপুনি কেনেকৈ পাঠদান হোৱাটো বিচাৰে অনলাইনৰ জৰিয়তে নে অফলাইনৰ জৰিয়তে মানে চাওক এতিয়া আমাৰতো এতিয়া জীয়াই থকা বা মৰাৰ হেৰিটো আহিলে মানে এতিয়া ভয় আহি গ'ল এতিয়া শিক্ষাটো আমাৰ ইমাৰ্জেঞ্চি হয় শিক্ষাটো আমি ল'ব লাগিব আকৌ এইফালে জীৱনটো বচাই ৰাখিব লাগিব এতিয়া দুটাই ইম্পৰ্টেণ্ট হয় ন তেতিয়া আমি যদি জীয়াই থাকোঁ পিছলৈও পঢ়িব পাৰিম পঢ়া কোনো শেষ নাই নহয় পঢ়া আমি জীয়াই থাকিলে পঢ়িব পাৰিম কিন্তু এতিয়া লাইফটো আগতে বচাব লাগিব লাইফটো আগতে ইম্পৰ্টেণ্ট হয়নে তেতিয়া অমিক্ৰন আৰু কৰোনা দুয়োটাই একেলগে মহামাৰী ভয়ানক মহামাৰী হয় দুয়োটা আহিছে যেতিয়া মই বিশেষ একো নকওঁ মানে কেনেকৈ চৰকাৰে ভাল এটা সিদ্ধান্ত লওক যোনটো সিদ্ধান্ত পঢ়া হয় জীৱনটো ছেফটি হৈ যায় মই বিশেষ একো নকওঁ তেতিয়া অনলাইন পাঠদান হ'লে মই ভাল পাওঁ আৰু অনলাইনটো এক্সাম হ'ব লাগে সেইটোৱে মই আৰু নকওঁ এইখিনিয়ে মই ক'লোঁ আৰু আপোনাক ধন্যবাদ জনাইছোঁ আৰু সকলো আমাৰ চেনেলৰ মালিক যিবিলাক ফলোৱাৰ আছে ন সকলোৱে আমাৰ চেনেলটো আগবাঢ়ি যোৱাত সকলোৱে অলপমান শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আপোনাৰ লগৰ যিবিলাক ফ্ৰেণ্ড আছে সিহঁতক শ্বেয়াৰ কৰিব ধন্যবাদ অ'কে ধন্যবাদ